গাইজ কি খবৰ আপোনালোকৰ আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু ময়ো ভালে আছোঁ মই সুমিতা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ চেনেল দেহিধন এছপি লৈ আশা কৰোঁ ভিডিঅ'টো শেষলৈ চাব আৰু শেষত জনাবলৈ নাপাহৰিব যে আপোনালোকৰ কেনে লাগিল অহা কাইলৈ আমাৰ ঘৰত এটা বিশেষ কিবা এটা কৰা হ'ব ভিডিঅ'টো শেষলৈ চাই থাকিব কিনো কৰোঁ দেখিব এই ভিডিঅ'টোত আপোনালোকে কোনো ৰেচিপি নাপায় মাত্ৰ কিছু দেখাই যাম চাই থাকিব আৰু লগতে এটা লাইক কৰি দিব আৰু এতিয়া যাও আমি জালুক জলকীয়া জিৰা হালধি খুন্দিবলৈ কালি পৰ্বত লাগিব পাৰে নহয় লাগিবই তাকে যাও খুন্দিবলৈ ভিডিঅ'টো শেষলৈ চাই থাকিব বিহু হালধি খুন্দিবলৈ আহিছো লৈছে আকৌ আহিবাৰ চলক লৈ পিনে ন এয়া হালধি খুন্দিছো বিহুৰ কাৰণে আনিলে এইজনী বাউলিছা যোৱাকালি মই আপোনালোকক কৈছিলোঁ যে আমাৰ ঘৰত কিবা এটা আছে কিবা এটা পাতিছোঁ সেয়েহে সকলোবিলাক কৰি এতিয়া গা পা ধুই আজৰি হৈ আহিছোঁ আৰু আপোনালোককো দেখাওঁ কিনো কৰোঁ এয়া ঘৰ দুৱাৰ মুচি ল'লোঁ তাৰপাছত এয়া মায়ে মাহ প্ৰসাদ ধুই পখালি সকলোবিলাক ৰেডি কৰি থৈছে পাঠেক আৰু ভকতসকল আহি পোৱা নাই আহি পালে সকলোখিনি কাম আৰম্ভ কৰি দিব ভিডিঅ'টো শেষলৈ চাই থাকিব আৰু আজি মই আমাৰ ল'ৰাটোৰ থুলমূলকৈ ভাতকেইটা মুখত দিওঁ বুলি ভাবিছোঁ তাকে 5জনমান ভকত মাতিছোঁ যিমানখিনি বলে পাৰিছোঁ সেইখিনিকে কৰিছোঁ আৰু ভিডিঅ'টো শেষলৈ চাই থাকিলে নিশ্চয় গম পাব কি কৰোঁ আৰু আনফালে নবৈ এয়া ভাত পানী বনোৱা কৰাত লাগি গৈছে এয়া মাটিমাহ বনাইছে খাৰ দি মই যে দেখাইছিলোঁ খাৰ পুৰি থকা কলাখাৰ কলৰ খাৰখিনি পুৰিছিল সেই কলাখাৰেদি এতিয়া মাটিমাহৰ তৰকাৰী বনাইছে আৰু মই সেইফালে মাছ ফ্ৰাই কৰি আছোঁ ভকতসকলে পুথি পঢ়ি আছে আৰু আনফালে মই গাখীৰতে দি দিছোঁ তেজপাত মই পায়স বনাম আৰু মৌ জল দিলোঁ তাৰপাছত দিছোঁ জহা চাউল 3 মুঠি মই জহা চাউল ধুই ৰাখিছিলোঁ ভালদৰে সেই জহা চাউল 3 মুঠি দি দিলোঁ আৰু এতিয়া ইয়াত একো নিদিওঁ অলপ চেনি দিম অলপ পিছত তাৰপাছত যিহেতু মোৰ ল'ৰাটোৱে খাব সেয়েহে মই বেছি মিঠা দিয়া নাই অলপ মৌ জল দিছোঁ তাৰপাছত অকণমান চেনি দিম আৰু এতিয়া এইখিনি উতলাই থাকিম তাৰ চাউলকেইটা সিজি নোযোৱালৈ আৰু এই যে গাখীৰখিনি কমি যোৱালৈ মই উতলাই থাকিম আজি মই প্ৰথম বনাইছোঁ পায়স আগতে মই বনাই পোৱা নাই কিন্তু খাই পাইছোঁ আজি প্ৰথম বনাইছোঁ বনাব জানিছোঁ নে নাই সেইটোও নাজানো আৰু কিন্তু খাবলৈ ভাল লাগিছিল এয়া গোটা হৈ আহিছে লাহে লাহে যিখিনি জহা চাউল দিছিলোঁ সেই জহা চাউলখিনিও সিজিছে ইয়াতে মৌ দিলোঁ কিন্তু ঘিউ অকণমান দিব পাৰিলে ভাল আছিল আৰু খিচমিচ দিব পাৰিলে ভাল আছিল যিহেতু মোৰ তাত নাই মই সেয়া নিদিলোঁ পায়স বনালে ঘিউ মৌ খিচমিচ আৰু কাজু বাদাম এইবিলাক দিয়ে বুলি জানো কিন্তু মই বনাই পোৱা নাই আজিলৈ আৰু সেইবিলাক সামগ্ৰী মোৰ তাত নাছিলেও যিখিনি আছিলে মই সেইখিনিয়ে বনাবলৈ চেষ্টা কৰিছোঁ খাবলৈ বহুত ভালেই লাগিল বাৰু অকল গাখীৰ মৌ জল তাৰপাছত চেনি আৰু জহা চাউল বোলে হেনো এই পায়সত জহা চাউল দিলে খাবলৈ অলপ বেছি টেষ্টি হয় সেয়েহে জহা চাউল যিহেতু আছে মই জহা চাউলেদি দি দিছোঁ
আৰু জহা চাউল নাথাকিলে ঘৰত খোৱা চাউলেৰেও দিব পাৰি, হ'লেও জহা চাউল দিলে খাই ভাল লাগে। এনেদৰে বনালোঁ আৰু। আজি শুনো ভাগৰ অন্নপ্ৰসন আচলখিনি গৈ থুলমূলকৈ হ'লেও মই অন্নপ্ৰসনৰ দৰেই পাতিছোঁ, নিয়মটো কৰিছোঁ আৰু সেই নিয়মখিনি কৰিছোঁৱেই আৰু। যিখিনি মানে ডলাত যে কিবা কিবি বস্তু দি পেলাই ল'ৰাই হওক বা ছোৱালীয়ে হওক ধৰিবলৈ যে দিয়ে, সেইখিনি মই ভিডিঅ' কৰিবলৈ নোৱাৰিলোঁ। এতিয়া এইজন আমাৰ ডাঙৰ মোমাইক এতিয়া ল'ৰাটোক ভাত খুৱাব। মোৰ ল'ৰাটো বিৰাট জ্বৰ, এই ভাত খোৱা টাইমত বেছিকৈয়ে জ্বৰ উঠি গৈছিল, যাৰ বাবে ল'ৰাটোৱে ভাত খাবলৈ নিবিচাৰিলে। বহুত জ্বৰ উঠিছিল ল'ৰাটোৰ, যোৱাকালিৰে পৰা জ্বৰ আহিছে, ভাত খাব নোৱাৰিলে। হ'লেও অকণমান মানে ভাত এটা, পায়স অকণ, মাছ অকণ এনেকৈ খুৱাই দিলে। খুৱাই দিয়াৰ পাছত ইমান কান্দিছিল ল'ৰাটোৱে, তাৰপাছত কি ক'ম আৰু। যিমানখিনি বলে পাৰিছোঁ মই সিমানখিনিয়ে কৰিছোঁ। সৰু সুৰাকৈ হ'লেও অন্নপ্ৰসনৰ যি নিয়ম সেইখিনি পালন কৰিবলৈ চেষ্টা কৰিছোঁ। নাজানো কিমানখিনি দূৰ কৰিব পাৰিছোঁ। যিকেইজন ভকত দেখিছে ভিডিঅ'ত, সেইকেইজন ভকতকে মাতিছোঁ আৰু আমাৰ ঘৰৰ মানুহখিনি আছে, ওচৰৰ বোৱাৰী কেইজনীমান আছে, তেনেকৈয়ে আৰু মোমাইক আহিছে, আইতাক আহিছে, ককাক আহিছে আৰু এতিয়া মোমাইকে ভাত খুৱাব। এইজন হৈছে আমাৰ ডাঙৰ মোমাইক, সৰু মোমাইক ঘৰত নাই। ডাঙৰ মোমাইকে এতিয়া ভাত খোৱা পৰ্ব আৰম্ভ কৰি দিছে, কিন্তু কি ক'ম, ভাত নেখালে ল'ৰাটোৱে। ল'ৰাটোৰ মূৰত দেখিছে এয়া জবা ফুলৰ ভন দি থৈ দিছে, ইমান জ্বৰ আহিছে। জবা ফুলৰ ভন মায়ে দি থৈ দিছে আৰু সেই জবা ফুলৰ ভন দিয়াতে অলপ পাতল পায় আৰু অকণ পিছত আকৌ জ্বৰ হয়। প্ৰথমে হাতে খুৱাই দিলে, নেখালে। হাতে খুওৱাৰ অভ্যাস নাই, মই ভাবিলোঁ চামুচে খুৱাই দিলে খাব নেকি বুলি, আৰু সেয়েহে চামুচে খুৱাই দিবলৈ দিলোঁ, কিন্তু চামুচে খুৱাবলৈ ওলোৱাৰ পাছতো নেখালে, হাতখনে আঁতৰাই দিব বিচাৰে, কাৰণ সিয়াৰ জ্বৰ উঠি আছে, খাব ইচ্ছা নকৰে। এয়া দেখিছে আপোনালোকে কেনেকৈ আঁতৰাই দিছে, খাবলৈ মন যোৱা নাই তাৰ। কেনেকৈ কান্দিব খুৱাই দিয়াৰ পাছত, আপোনালোকে নিশ্চয় অলপ হ'লেও শুনিব। এয়া চাওক কেনেদৰে কান্দিছে, খাবলৈ ইচ্ছা কৰা নাই, জ্বৰটো বৰ বেছিকৈ আহি গৈছে। এনেদৰে মই মোৰ অন্নপ্ৰসন্নৰ যি নিয়ম সেয়া পালন কৰিলোঁ।